জনিয়াৰ কান্দুলীয়া গাঁৱত উত্তপ্ত পৰিস্থিতি। ওজনি ইটা ভাটাৰ বাছ অহাৰ পাছত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰি ভাটালৈ শ্ৰমিক নিয়াৰ দাবী কৃষক মুক্তি সচেতন ৰাইজৰ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কান্দুলীয়া গাঁৱত ইটা ভাটাৰ শ্ৰমিক ল'বলৈ বাছ অহাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য একাংশ সচেতন ৰাইজৰ সৈতে ইটা ভাটাৰ চৰ্দাৰৰ লগত ইটা ভাটাৰ শ্ৰমিকসকলৰ নিৰাপত্তাক তীব্ৰ বাক বিতণ্ডা হয়। উজনি অসমত শ্ৰমিকসকলক নিৰ্যাতন কৰা আৰু উজনি অসমত মিয়া শ্ৰমিকসকল কাম কৰিবলৈ গ'লে আইনজনিত কাৰণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তা দিব নোৱাৰিব কোৱাৰ পাছৰে পৰাই নামনি অসমত এই পৰিৱেশৰ সৃষ্টি হৈছে বুলি সচেতন মহলত চৰ্চা চলিছে। ইপিনে একাংশ সংগঠন আৰু একাংশ দালালক মেনেজ কৰি উজনিৰ ইটা ভাটাত শ্ৰমিক পঠোৱাৰ ঠিকা লোৱা বুলি ৰাইজৰ মাজত চৰ্চা চলি থকাৰ সময়তেই চৰ্দাৰে AR01G3988 আৰু AS19AC5467 নম্বৰৰ বাছেৰে প্ৰায় ৮০টা পৰিয়াল উজনি অসমৰ ইটা ভাটালৈ ৰাওনা হয়। জনিয়াৰ পৰা মইনুল হক চৌধুৰীৰ ৰিপৰ্ট NE24 লাইভ। সেইকাৰণে মই ইয়াতে আহি আপোনালোকৰ সন্মুখত অহা নাই। এইবিলাক মোৰ গোটেইকেইটা পৰিয়ালৰ মানুহ। মই এই কান্দুলীয়া গাঁৱত মোৰ জন্মস্থান হ'ল কান্দুলীয়া গাঁও। আজি এই কান্দুলীয়া গাঁৱৰ মানুহ আজি যদি কিবা এটা সুখত থাকে মোক প্ৰথমে মাতে যে ইন্দাদুলে এইটো কামত মই আজি ছাকচেছ হলো। কিন্তু দুদিন পিছত যেতিয়া আবাৰত যে কাণত উঠা বহা কৰিব তেতিয়া আমাৰ চকুদি পানী ওলাব। কাৰণ ইজ্জতত লাগিব। আমি কিয়ৰ মিয়া? আমি ভাৰতীয় নাগৰিক। প্ৰথমে আমি কি পাব লাগে? ভাৰতীয় নাগৰিক হিচাপে আমাৰ মৰ্যাদা পাব লাগে। আজি আমাৰ সুযোগ আহিছে। আমি লয়াৰ আসামৰ পৰা আবাৰ আসাম নাযাওঁ, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। কাৰণ এটা কাৰণেই, কাৰণ আমি যি আজি ইট বনাই খাওঁ, ৰিক্সা চলাই খাওঁ, খেতিত আমি শাক চব্জি বনাই আমি নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ কৰ্মস্থান কৰ্মৰ কাৰণে যিকোনো কৰ্ম কৰি খাব পাৰোঁ। আমি কিয় নীলাচল নিচিনা আমি আবাৰত যাম? প্ৰথমে যিসকলে চৰ্দাৰক দুখী আছে, চৰ্দাৰ ইটা ভাটাৰ চৰ্দাৰক দুখী হৈ লাভ নাই। কাৰণ তেখেতসকলে আমি জনা মতে কিছুসংখ্যক চৰ্দাৰে এতিয়ালৈকে সম্পূৰ্ণ টকা পোৱা নাই আৰু সেইসকলে দুখীয়া মানুহ। তেখেতসকলে এটা কথা কৈছে যে আমি যদি টকাখিনি নাপাওঁ তেন্তে আমি কি কৰিম? আমি বিকল্প ব্যৱস্থা ল'বই লাগিব যে এই মানুহবিলাকক কেনেকৈ আমি পঠাই হ'লে আমাৰ টকাখিনি আদায় কৰিব লাগে। তেখেতসকলক বিপদত পেলাইছে। আপোনালোকে তেখেতসকলৰ কথাত ভুল নাযাব। কাৰণ তেখেতসকলে অলৰেডি এই চৰ্দাৰবোৰো বিপদত পৰিছে আৰু তেখেতসকলৰ বিপদ উদ্ধাৰ কৰিবৰ কাৰণে সাধাৰণ ৰাইজক বিপদত পেলাই আছে। নিশ্চিত এটা কথা আপোনালোক, মই যদি আজি চৰ্দাৰ হলো হয়, মই যদি মালিক হলো হয়, মই কেতিয়াও আবাৰ আসামত যাবলৈ নিদিলো হয়। এটা কথা কি, আমি নিজৰ জান, নিজৰ মাল, নিজৰ দেহ নিজে নিৰাপত্তা দিব লাগিব। অইনে নিৰাপত্তা দিব বুলি সেইটোলৈ আশা কৰি থাকি লাভ নাই। আৰু এজন ব্যক্তি নিৰাপত্তা দিব পাৰিব, সেইজন হিমন্ত বিশ্ব শৰ্মা, যিজন গৃহমন্ত্ৰী। তেখেতে যদি কয় যে আবাৰ আসামৰ পৰা লয়াৰ আসামৰ পৰা আবাৰ আসামলৈ এই মিয়াসকলক পঠিয়াব লাগে, আমি দিন ৰাতি নাখাই হ'লেও এদিনতে সকলো শ্ৰমিকক আমি এই ইটা ভাটালৈ পঠিয়াই দিম। ইয়াত 12 ঘণ্টাৰ ভিতৰত সমগ্ৰ শ্ৰমিকক আমি পঠাই দিম। আমি নিৰাপত্তা ল'ম, আমি তাৰ ৰিস্ক ল'ম যে কিন্তু কিছু সংখ্যক দালালে, মই স্পষ্ট জানো, আপোনালোক সাৱধান হ'ব। এটাকে গাড়ী 40,000 টকা লৈ আছে। আপোনালোকে এটাকে গাড়ী বাবদ 40,000 টকা লৈ আছে যে কি যে তেখেতসকলক আপোনালোকে এই মানুহবিলাকক ভাটালৈ পঠিয়াব। কিছুমান পঞ্চায়তৰ সভাপতি, ষ্টেণ্ডিং সভাপতি, ৰাইজে নিৰ্বাচিত কৰা সভাপতি, তেখেতসকলেও টকা লৈ এই মানুহবিলাকৰ যান মালৰ বিপদত